and welcome to my YouTube channel GS Vlog হলে আপোনালোকক স্বাগতম মানে কি আজি থলপুৰত গৈ আছো তো আপোনালোকক থলপুৰ দৃশ্য আপোনালোকক ভালদৰে দেখুৱাই আছো তো একদম ভিডিওটো একদম শেষলৈকে চাই থাকক যদি ভাল লাগে আৰু হেই কৰিব তো বলক কি আমি সাইকেলৰ পৰা আহিছো না আহিব মানে অলপ দেৰি আপ তো একদম ভিডিওটো একদম শেষলৈকে চাই থাকক মোৰ লগত আছে মেঘাংক তো আমি দুইবাৰ গৈ আছো তো একদম চাই থাকক বলক নেকি আৰু এনেকুৱা প্ৰকৃতিৰ মাজেৰে সকলোৱে জানে থলপুৰত মানে মাটিৰ কাৰণে বহুত কাজিয়া লাগিছিল মানে আৰু কি বুলি ক'ম এইটো আৰু মাটিৰ কাৰণে পুৰা কাজিয়া লাগিছিল আৰু সেই ঠাইত আমি আপোনালোকক দেখুৱাই আছোঁ মানে পুৰা একদম মজা ঠাই আৰু এই মজা ঠাইখন আপোনালোকক দেখুৱাই আছোঁ একদম বলক সেই গৰুগুটিৰ এইটো হৈছে বান মানে কি আৰু মাথাউৰি মানে পুৰা এটা বানপানী হয় না সেইবাবে বুম মাথাউৰি বহাই থৈছে তো এইবিলাক হৈছে গৰুগুটি দিছোঁ আৰু দেখুৱাই আছোঁ এইবিলাক আৰু কি আৰু এনেকুৱা ভাল জেগা আপোনালোকক দেখুৱাই আছোঁ তো একদম ভিডিঅ'টো স্কিপ নকৰে শেষলৈকে একদম চাই থাকক বুম মাথাউৰিৰ কাষেৰে আহি আছোঁ কিন্তু থলপুৰ কোনটো ৰাস্তাতে যায় মানে অলপ মানে কনফিউজ হৈ আছে আপোনালোকক দেখুৱাই আছোঁ নেকি এৰে মাজেৰে তাত থলপুৰ কোনফালেদি যায় থলপুৰ এইফালে না এইফালেৰে বোলে যায় তো আমিও যাই আছোঁ নেকি আৰু বলক না আপোনালোকে এইফালেৰে যাব লাগিব থলপুৰ তো একদম চাই থাকক বাপৰে বাপ ধুলা এইফালে এইখন বম ফাটি এইখন থৈ দিছে এইফালে তো বলক এনেকুৱা প্ৰকৃতিৰ মাজে আহি আছোঁ থলপুৰৰ দৃশ্য আপোনালোকক দেখুৱাই আছোঁ একদম চাই থাকক বেছি দূৰ নহয় আৰু অলপ আছে তো বলক নেকি আৰু যিমান মানে শ বিঘা আপোনালোকে মাটি দেখিছে এইবিলাক চব মানে খেতি কৰিব মানে আৰু ঠাণ্ডা দিন মানে ঠাণ্ডা ছিজন পৰিছে না সেইবাবে মানে এইবিলাক পূৰা মাটিবিলাক চহাই থৈ দিছে আৰু দুদিনমানৰ পিছত আহিলে পূৰা হালধীয়া হৈ থাকিলে হালধীয়া তো ইয়াতে চাওক না বাপৰে বাপ মানুহৰ ঘৰ নাই কেৱল মাটি এনেকুৱা ৰাস্তাৰে গৈ আছোঁ চাওক না বাপৰে বাপ একদম প্ৰকৃতিৰ মাজেৰে একদম পুৰা বেলেগ মানে কিবা হেৰি কৰা লাগি আছে মানে এতিয়া মানে কিবা মন্দিৰত যাম বুলি তাৰমানে ভবা নাছিলোঁ মানে কিবা অৰণ্য কিবা যাত্ৰা সেনেকুৱা নিচিনা কৰা লাগি আছে মানে আমাৰ ৰাস্তা ভুল লাগিলে আৰু একদম পুৰা একদম চহা মাটিৰ কাষে পালোঁ আহি এইটো যে ৰাস্তা বুলি ভবা নাছিলোঁ এইটো চাওক না কি ইমান ৰাস্তা বাপৰে বা কিনো ৰাস্তা কিবা এটা মানে ভাল লাগি আছে কাৰণটো কি গম পাইছেনে এনেকুৱা মানে প্ৰকৃতিৰ মাজে মানে কোনোদিন মই যাই পোৱা নাই মানে পুৰা চাওক না আপোনালোকে মোক পিছফালে যিমান মানে গছ দেখিছে চব মানে একদম সেয়াই আৰু মানে সেউজীয়া পৰিৱেশ আৰু সেউজীয়া পৰিৱেশৰ মাজেৰে আমি গৈ আছোঁ ধলপুৰ একদম দলং বিচাৰি একদম হাপা ধুই চাওক না ভাই ৰাস্তা চাওক নাই এটা ৰাস্তা দি আমি চাইকেল লৈ যাব লাগে এইখন চাইকেল পৰিৱেশ তো এতিয়া বাজিল কেইটা 12:41 সামলৈ এইফালে পুৰা বলক পুৰা কাঠৰ দলঙেৰে পুৰা নিউ ফিলিংছ তো নিউ ফিলিংছ তো বলক থলপুৰত মানে কি অকল খেতিয়ে কৰে নেকি ক'ব লৈছোঁ চাওক নাই ইফালে খেতি মানে চবতে খেতিৰে জেগা মানে খেতি পুৰা ঠাণ্ডাৰ দিনত আহিলে পুৰা একদম বান্ধি লৈ যাবলৈ ঠিক কিন্তু এতিয়া মানে আৰু এই মাটিবিলাক চহাই থৈ দিছে আৰু ৰাস্তাও সেই মানে আৰু এই আহিলে মানে এনেকুৱা মানে খৰা পাব পুৰা এনেকৈ চাপি মাৰি দিব চাপ মাৰি আহিব লাগিব এনেদৰে তো ইফালে পুৰা মাছ মাৰাত ব্যস্ত তো মানে এই চাপৰি অঞ্চল নাই সেইবাবে পুৰা খেতিও একদম তামাম বম খেতি হয় মানে তো গাইছ মানে কি আপোনালোকে যদি ৰূপে ৰিচকৰ সেইটো যদি আহে আপোনালোকে একদম পুৰা চাৰিচকীয়া জীৱনত মানিব মানে কি আপোনালোকে ৰাস্তা দেখুৱালে চাওক না একদম পুৰা চাপি আছে পুৰা আপোনালোকে চাইকেল লৈ একদম পুৰা অৰিজিনেল ফিলিংছটো পাব তো আপোনালোকে চাইকেল লৈ আহিব দেই পুৰা এইফালে চাওক একদম পুৰা নাও এইবিলাক দৃশ্য আপোনালোকে এইবিলাক যে ঘৰ যে ভাঙা দেখিছিল মানে ইয়াতে থলপুৰত মানে একদম ডাঙৰ কাজিয়া লাগিছিলে এই কাজিয়াখনত মানে চৰকাৰৰ পক্ষৰ মানুহে মানে পুৰা একদম এইবিলাক জেচিবিৰে ভাঙি দিছিল আমি ইফালে যাম থলপুৰ এইবিলাক থলপুৰৰ দৃশ্য চাওক না কি মজা দৃশ্য এইফালে পাহাৰ আৰু এইফালে দলঙৰ ওপৰেৰে গৈ আছোঁ থলপুৰ তো চাই থাকক পুৰা দৌৰি গৈ আছোঁ এইবিলাকত মানে আগতে এইবিলাক চলিছিল মানে এইবিলাক চাওক পুৰা এতিয়া পানী কমিল না সেইবাবে ইয়াতে থৈছে পুৰা বাৰিষা কালত ধৰাই লগাই দিয়ে এইবিলাক আৰু পুৰা যায় একদম এইখনতে উঠিছিলোঁ মই আৰু এবাৰ আহোঁতে তো এতিয়া দলংখন বনাইছিল তেতিয়া মানে পুৰা পানীও আছিল না সেইবাবে মানে পুৰা এইবিলাক চলাইছিল এতিয়া একদম পানী নাই থলপুৰ পুৰা শুকাই গ'ল সেইবাবে মানে একদম দলং বনাই দিছে আৰু দলঙৰ ওপৰেৰে গৈ আছোঁ
দলঙৰ ওপৰৰ পুৰা মেইন ফিলিংছটো লৈ গৈ আছোঁ তলপুৰ। তো আপোনালোকৰ ভিডিঅ'টো একদম সকলোকে চাই থাকক, পুৰা আপোনালোকক পুৰা সম্পূৰ্ণ নাজাৰাটো দেখুৱাই আছোঁ। তো একদম চাই থাকক আৰু এই ভিডিঅ' বনাব আহিছোঁ। তো এইবিলাক একদম পুৰা বালিচত আৰু বালিচতত গৈ আছোঁ তলপুৰ মানে পানী চানী নাই। তো এইবিলাক হৈছে পুৰা গেটেজ দিছে, মানে কি গৰম নোহোৱাকৈ মানে দিছে এইবিলাক মাই গড। এইবিলাক কি পাৰা নাই মন্দিৰ আহি পালোঁ আৰু ভৰিয়াত চৰিয়াটো ধুই ল'লোঁ। এতিয়া আৰু মন্দিৰৰ ওপৰত গৈ আছোঁ। তো এইখন হৈছে মেইন গেট। যোনটো মানে ঠাইত গৈ আছিলোঁ মানে এই মন্দিৰটো আগতে মানে পুৰা শিলৰ আছিলে আৰু এতিয়া মানে পুৰা ৰজাৰ দিনত মানে আৰু পুৰা এইটো শিলৰ আছিল। তো এতিয়া একদম পুৰা চৰকাৰে বনাইছে মন্দিৰটো। তো বলক এনেকৈ একদম আছে। বাপৰে জাগা চাওক না কি মজা, একদম পুৰা নিস্তব্ধ, একদম আৰু হালি হিলা নাই, একদম পুৰা বলক গাইছ। মানে কি এইটো আগতে মন্দিৰ আছিল, মন্দিৰটো আকৌ নতুনকৈ মানে নিৰ্মাণ কৰিছে। পুৰা জেচিবি লগাই মানে পুৰা মাটি খুন্দি মানে খুঁটাকেইটাই মানে পুতিছে। ইয়াতে হ'ব মেইন মন্দিৰটো। আৰু আগতে এইখিনিত থকা মন্দিৰটো মানে সিফালে নিছে, মানে সিফালে আছে সেই মন্দিৰটো আৰু ইয়াতে নতুনকৈ বনাইছে মানে। আৰু ধলপুৰৰ মানে এই মাটি চাটি খুন্দি থৈছে, মেইন মন্দিৰটো সিফালে আছে। আপোনালোকক মন্দিৰটোও দেখুৱাই আছোঁ। তো মোৰ লগত আহক পুৰা। এতিয়া আমি আপোনালোকক দেখুৱাম গুহাটো, মেইন গুহাটো। ধলপুৰ মানে মেইন গুহাটোৱে মেইন। তো আপোনালোকক গুহাটো দেখুৱাইছোঁ। পুৰা এইবিলাক শিল ভাঙি কিবা কিবি মানে আৰু সেয়াই আৰু পুৰা এইটো এটা মস্ত শিল, বাপৰে বুম মস্ত শিল। আৰু সেইফালে আছে বুম নাজাৰাটো দেখুৱাই আছোঁ। তো বলক তো চাওক না জেগা একদম পুৰা। সেইটো হৈছে একদম ৰাস্তা, ভগৱান বাপৰে জেগা চাওক না, নাজাৰা একদম। অ' মাই গড, একদম পুৰা পাহাৰৰ ওপৰত আহিছোঁ না, একদম পুৰা নাজাৰাটো চাওক না। এইটো নদী ওচৰেৰে বৈ যোৱা নদীটো, এইটো চাওক পুৰা জুম কৰি দিছোঁ একদম। তো গাইছ মানে ধলপুৰখন মানে শিলেৰে আবৃত। মানে কি আপোনালোকক ক'বলৈ গ'লে মানে ইয়াতে এটা গুহা আছে। এই গুহাটোত মানে 7জন নাই কিমান ৰজাৰ মানে ইয়াতে ধন সম্পত্তি আছে। মানে ইয়াৰ তলত মানে কোনোৱে সোমাব নোৱাৰে। মানে সম্পূৰ্ণ পাহাৰখন মানে একদম পুৰা ভিতৰত মানে কি ফোপোলা, মানে কি ইয়াতে ধন সোণ মানে আছে। আৰু এই এখন দৰ্জা আছে, এই দৰ্জাখন মানে কোনোৱে খুলিব নোৱাৰে মানে। তো অকলে ভিডিঅ' বনাব লগা হৈছে। তো অলপ সেইবাৰ ভীমে ঢাল খেলা ঠাইখন আপোনালোকক দেখুৱাই আছোঁ। মোৰ একদম তামাম মানে ভাগৰ লাগি গৈছে মানে। তো আপোনালোকক দেখুৱাই আছোঁ এইবাৰ ভীমে আৰু শিৱই মানে লগ হৈ মানে ঢাল যে খেলিছিল মানে। আৰু এই ঢালখন আপোনালোকক দেখুৱাই আছোঁ। তো অলপ বেছি টাইম নকৰে আপোনালোকক দেখুৱাওঁ। অলপ তো পালোঁ আহি চাওক এইখন। তো প্ৰথমতে এটা সেৱা কৰিলে কৃষ্ণ। তো এইখনে আছিলে, এইখনতে খেলিছিল ভীমে পুৰা ঢাল। তো এইখন পুৰা এটা চিন আছে, এইটো ভীমৰ চিন নেকি, ভৰিৰ চিন এইটো। তো আপোনালোকে চাওক অন্তৰৰ পৰা দেখুৱাই দি আছোঁ। তো চেণ্ডেলযোৰ সোনকাই থৈ আহিছোঁ মানে পুৰা। তাৰপৰা কি বা আছিল শিৱ বা আৰু মানে ভীমে খেলিছিল। আৰু এখন আছে মানে এইখন মাৰা গৈছে, মানে কি এইখন চিন নোহোৱা হৈ গৈছে। এইখন পুৰা সম্পূৰ্ণ চিন আছে। তো আপোনালোকে চাওক পুৰা এইখন ইয়াতে মানে পুৰা ঢাল খেলিছিল। ঢাল মানে কিছুমানে কয় মানে এইখন তলত থকা মানে দুৱাৰবিলাকৰ কিবা আৰ্হি, আৰু কিছুমানে কয় মানে শিৱই আৰু ভীমে মানে খেলা ঢাল বুলি। কোনটো মান শুদ্ধ মই নাজানো, যদি আপোনালোকে জানে কমেণ্ট বক্সত জনাব। তো এতিয়া আকৌ ওপৰলৈ যাওঁ। তো চাই থাকক আপোনালোকে একদম পাহাৰৰ গালে কিবা বগা আপোনালোকে দেখিছেনে, সেইটো হৈছে ব্ৰহ্মপুত্ৰ। তো ব্ৰহ্মপুত্ৰ ফুটা মানে চাওক না কি বুম। আৰু এই ধলপুৰৰ পৰা মৰা এটা শ্বৰ্ট। তো একদম শিলৰ ওপৰত চাওক না কিমান দ। ইফালে দি পৰো বাপৰে বাপ, এডাল হাৰা এডালো বিচাৰি লওঁ। তো চাওক না বাপৰে বাপ। তো ইফালে খেতি আৰু ইফালে হৈছে ব্ৰহ্মপুত্ৰ। তো এইখনক আৰু এটা সেৱা কৰি লওঁ কৃষ্ণ। আছিল দেৱালীৰ দিনে আহিলোঁ আমি ধলপুৰত। তো মানে কি বন্ধ কৰিছিলে আৰু মন্দিৰ দাদাই মানে আমাক ফুটা দিব আৰু আমিও সেৱা কৰোঁ। পুৰা এইটো হৈছে মন্দিৰটো, মেইন মন্দিৰটো। তো চাওক এইটো হৈছে গোহাঁই। তো আপোনালোকে চাওক এইটো মন্দিৰটা মানে কিহৰ কাৰণে অনা হ'ল, এইটো নতুন মন্দিৰ স্থাপন বলবমৰ লাগি তাতে আছিলে, ওপৰতে আছিলে মন্দিৰটো। এতিয়া মানে বলবমৰ 2 সপ্তাহমান পিছত ভাঙি কেনে ইয়াত বাবাক তাৰমানে
বৰ্তমান অস্থায়ী হিচাপত 2 বছৰ বা 3 বছৰ হয়। যিমান দিন লাগে আৰু চৰকাৰে কাম কৰিতে হয় হয় সেইকেইদিন তাৰমানে বাবা ইয়াতে থাকিব থকাৰ পিছত যেতিয়া বিভিন্ন মডেলৰ বনাই আছে ইফালে ফটো আছে মই দেখাই দি আছো এনেকুৱা তো আপোনালোকক দেখুৱাই আছোঁ ফটো তো আপোনালোকেও চাই থাকক তো আপোনালোক দেখুৱাই আছোঁ ফটো ফটোটো ক'তবা ভাল লাগে ইফালে আছে নেকি এইটো আছে। এইবিলাক এনেকুৱা হ'ব মন্দিৰৰ এইবিলাক তো গাইছ চাওক এই মন্দিৰটো চাওক আপোনালোকে এনেকুৱা ধৰণৰ হ'ব মানে আৰ্হি এটা মানে আঁকি থৈ দিছে আপোনালোকে চাওক তো ইফালেও এটা আৰ্হি আছে আপোনালোকক দেখুৱাই আছোঁ তো চাওক মানে সম্পূৰ্ণ মানে আৰ্হিটো মানে এনেধৰণে মানে বনাই থৈ দিছে তো চাওক আৰু এইটো তাৰমানে মাটিৰ খুন্দুনতে বনোৱা গৈছে 18টামান বনোৱা গৈছে এইবিলাক নতুন মূৰ্তি এইবিলাক খান্দনতে মানে পোৱা গৈছে তলত হয় পোৱা গৈছে তাৰমানে এইটো খান্দনতে বিল্ডিং বনাওঁতে পোৱা গৈছে এইবিলাক আগৰ দিনৰ ৰজা মহাৰাজাৰ দিনৰ এইবিলাক স্তম্ভ হয় হয় এইবিলাক স্তম্ভ এইবিলাক পিকচাৰ নক্সা শিলৰ হয় হয় এইবিলাক জোনা তোনা নক্সাবিলাক কৰিব নোৱাৰে এইবিলাক আগৰ দিনৰ প্ৰাচীন কালৰ মানুহৰ হয় হয় সেই দিনৰ যুগৰ দিনৰ মানুহৰ সেইবিলাক মানুহ হয়তো আমি দেখা নাই সপোনত দেখা পাইছোঁ কিন্তু সেইবিলাক মানুহ আমি এনেই দেখা নাই হয় চাচমতে মণিকূটৰ বুলি হয় আমাৰ বস্তুটো উদ্ধাৰ কৰাৰ পিছত আমি আলোচনা কৰি চালোঁ তাৰমানে এইটো মণিকূৰৰ বস্তু আগতে তাৰমানে যেতিয়া ভীম আৰু অসুৰৰ যুদ্ধ হৈছিলে হয় হয় সেই যুদ্ধখনত তাৰমানে মণিকূট ভাঙি গৈছে হয়। ভাঙি যোৱাৰ কাৰণে এইবিলাক পৰি গৈছিল সেই পৰি যোৱাৰ শিলবিলাক এতিয়া আমি নতুনকৈ নতুন মন্দিৰ বনোৱাৰ বাবদ মুখ্যমন্ত্ৰীৰ দ্বাৰা সেই আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া দেৱৰ দ্বাৰা এই নতুন মন্দিৰটো উদ্ভাৱন কৰা হৈছে লাইট খুঁটা পুতা গৈছে আৰু বহুত বিভিন্ন ধৰণৰ চিষ্টেম আছে গতিকে চিষ্টেমটো বনাই দিয়া হ'ব পাৰ্ক চিষ্টেম হয় হয় মন্দিৰটো তাৰমানে এনেকুৱা ধুনীয়া বনাব তাৰমানে গুৱাহাটী পাৰ্ক চাব যাব নালাগে কেইটামান গুহা এনে লোক লাগি আছে মানে ইয়াতে ইয়াতে তাৰমানে কেইটামানে চব জাতি প্ৰজান তিনিটামানে চব জাতিৰে তাৰমানে গুহা এতিয়া পোৱা যায় নেপালী গুহা যোগী গুহা আদিকে ধৰি বহুতো গুহা দেখিবলৈ পোৱা যায় ইয়াতে 7টা ৰজাৰ 7টা সোণৰ ভাণ্ডাৰ আৰু 4খন গেট আছে গেটখন মানে কোনো খুলিব নোৱাৰে নেকি সেই 4খন কোনো খুলিব নোৱাৰে মানে কিবা বান মাৰা আছিলে নেকি সেই গেটখন মানে এই গুহাকেইটাৰ ভিতৰত এনেকুৱা এটা হেৰি আছে এইখিনিটা আছিল তেনেকুৱা এটা গুহা এইখিনিটা আছে ধৰক এখন দৰ্জা মানে এইখিনি দৰ্জা এখন আছিল নেকি এইখন দৰ্জা আছে তো আপোনালোক দেখুৱাই আছো মানে পুত গৈছে মানে ইয়াতে পুত যোৱা নাই ধৰক আমাৰ এতিয়া পুত গৈছে শিলৰ এটা ঢাকন আছিল এখন প্লেট আছে শিলৰ প্লেটখন মানে গুচাব নোৱাৰে নেকি মাৰি দিয়াৰ লগে লগে তাৰ পৰা তামোলৰ পোক তামোলৰ যি পোক আছে কিবা উইবোৰৰ নিচিনা কামুৰি একদম হেৰি কৰি দিছে আমি লগ সেই ঢাকনটো পেলাই দিয়ে আমি তাৰ পৰা গুচি যদি মোৰ ভিডিঅ'টো আপোনালোকে চাই ভাল পালে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ লগতে ছাবস্ক্ৰাইব তো তেনেহ'লে আজিলৈকে আৰু বাই বাই তো আপোনালোকে আৰু ধুনীয়া ব্লগ আহিছে আপোনালোকে চাবলৈ নাপাৰিব তো আজিলৈকে আৰু বাই